নমস্কাৰ আপোনালোকক পুনৰ অনন্তগৈ ব্লগলৈ স্বাগতম জনাইছোঁ। মই কেনেদৰে ৰঙালাও খেতি কৰিছিলোঁ তাৰ আগৰ এটা ভিডিঅ'ত আপোনালোকৰ আগত আগবঢ়াইছিলোঁ। সেই ৰঙালাও খেতি এতিয়া কেনেকুৱা পৰ্যায় পাইছে মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ। আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপোনালোকে দেখিছে আগতে মই এনেধৰণে পুলিবোৰ পচাই লৈছিলোঁ। তাৰ পাছত এনেকৈ ধৰণে পথাৰত গাঁত খানি মই পুলিবোৰ ৰোপণ কৰিছিলোঁ। সেই পুলিবোৰ এতিয়া বৰ্তমান এই পৰ্যায় পাইছে। প্ৰথম অৱস্থাত এই ৰঙালাওবোৰে ডাঙৰ হোৱা নাছিল, কাৰণ পানীৰ অভাৱত। মাজে সময়ে মই পানী দিছিলোঁ যদিও সেয়া ইহঁতৰ বাবে যথেষ্ট নাছিল। এতিয়া কিছুদিনৰ পৰা বৰষুণ পৰাৰ লগে লগে এই ৰঙালাওসমূহে ঠন ধৰিব আৰম্ভ কৰিছে আৰু লগতে আপোনালোকে দেখিছে যে দুই এক কলিও পেলাবলৈ লৈছে। আগৰ ভিডিঅ'টোত আপোনালোকে প্ৰত্যক্ষ কৰিছিল যে মই পথাৰৰ মাজে মাজে যেতিয়া এই ৰঙালাওসমূহ ৰোপণ কৰিছিলোঁ তেতিয়া এই নৰাসমূহ আপোনালোকে দেখিছে, এই নৰাসমূহ সম্পূৰ্ণ থিয় হৈ আছিল আৰু বৰষুণ পৰাৰ লগে লগে এই নৰাসমূহ পথাৰত শুই পৰিছে আৰু দেখিছে তাৰ লগতেই সেই নৰাবিলাকত ধৰি এই ৰঙালাওসমূহ বগাবলৈ আৰম্ভ কৰিছে। এতিয়া বৰষুণ পৰাৰ লগে লগে এই ৰঙালাওসমূহে যথেষ্ট পৰিমাণৰ আগ ওলাবলৈ আৰম্ভ কৰিছে। তাৰ লগে লগে ই কলিও পেলাইছে। আপোনালোকে নিশ্চয় দেখিছে যে ই কলি পেলাইছিলে। মোৰ এই ৰঙালাও খেতিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে মোৰ এই ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ।